আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ হয়। সেয়ে ভাবিলোঁ আজি অলপ মন্দিৰ দৰ্শন কৰি আহোঁ বুলি, মানে শিৱ মন্দিৰ। আকৌ এইফালে আছে মোৰ লগত মোৰ ভণ্টিজনী। গৈ থাকোঁতে ৰাস্তাতে এডাল বেলগছ দেখিলোঁ আৰু বেলগছডাল দেখি গাড়ীখন ৰখাবলৈ দি দুটামান বেলপাত ছিঙিলোঁ। বেলপাত বোলে শিৱ বাবাৰ বৰ প্ৰিয় আৰু শিৱ বাবাক বোলে বেলপাত দিলে বহুত ভাল পায়। সেয়ে ভাবিলোঁ দুটামান বেলপাত লৈ যাওঁ বুলি। এইফালে আমাৰ বেলপাত ছিঙা হৈ গ'ল, এতিয়া আমি গাড়ীত উঠি গৈ আছোঁ। এই নদীখন দেখিছেনে আপোনালোকে? এই নদীখনৰ নাম হৈছে পাঁচনৈ নদী আৰু এই দলংখন পাৰ হ'লেই যে আমি শিৱ মন্দিৰটো পাম। মানে দলংখনৰ সেইফালে শিৱ মন্দিৰটো আছে। আৰু এটা কথা দেই, এই ভিডিঅ'টো যে যোৱাকালিৰে হয়। যোৱাকালি মই এডিট কৰিব সময় পোৱা নাছিলোঁ বাবে আজি এডিট কৰি ভিডিঅ'টো আপলোড কৰিছোঁ দেই। আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব। আৰু এইফালে আহি আমি মন্দিৰ পাই গ'লোঁ। ইয়াতে গাড়ীখন ৰখিবলৈ দি অলপ বস্তু কিনি ল'ম বুলি ভাবিছোঁ। মানে ধূপ চাকি এইবোৰ কিনি লৈ মন্দিৰ দৰ্শন কৰিম আৰু লগতে আপোনালোককো মন্দিৰটো দেখুৱাই থাকিম দেই। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইটোৱে হৈছে শিৱ মন্দিৰটো। ইয়াত বহুত দূৰৰ পৰা মানুহ আহে আৰু আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰৰ বাবে আপোনালোকে মানুহৰ ভিৰ দেখিছে ন? ইয়াত বহুত দূৰৰ পৰা মানুহ আহে। আজিতো আৰু বহুত মানুহ হৈছে ইয়াত। আপোনালোকক মই ভিডিঅ'টোত দেখুৱাই আছোঁ দেই, কিমান মানুহ হৈছে চাই থাকিব। ইয়াতে চাকি বন্তি দিব দিছে। ইয়াত চাকি বন্তি দিয়া হোৱাৰ পিছত মেইন মন্দিৰটো দৰ্শন কৰিব দিব, মানে ভিতৰত সোমাব দিব আৰু। এই মন্দিৰটো যে দেখিবলৈ বহুত ধুনীয়া আৰু ইয়াত আহি যে বহুত ভাল লাগে। মই ইয়াত আগতেও বহুতবাৰ আহিছোঁ বাৰু। আমাৰ চাকি বন্তি দিয়া হৈ গ'ল। এতিয়া আমি মেইন মন্দিৰত সোমাম, মানে ভিতৰত সোমাম। সেইবাবে ইয়াতে এনেকৈ লাইন ধৰিব লগা হৈছে। মন্দিৰত আহিলে যে মনটো বহুত ভাল লাগে ন? সঁচাকৈ আজি মনটো যে বহুত ভাল লাগিছে এনেকৈ আহিব পাই।
এইটো হনুমান মন্দিৰ হয়। শিৱ মন্দিৰটোৰ ওচৰতে এটা আকৌ হনুমান মন্দিৰো আছে, মানে একেলগে আছে এই মন্দিৰটো। চাকি বন্তি দিয়া হৈ গ'ল। এতিয়া আৰু প্ৰসাদ খাই লাহে লাহে ঘৰত যাম আৰু লগতে আপোনালোকক মন্দিৰটো এবাৰ ভালকৈ দেখুৱাম দেই, আপোনালোকে চাই থাকিব। ঘৰত যোৱাৰ আগতে ভাবিলোঁ এবাৰ মন্দিৰটো আপোনালোকক ভালকৈ দেখুৱাওঁ, সেইবাবে মন্দিৰটো এবাৰ দেখুৱাইছোঁ আৰু আপোনালোকে চাই থাকক। আৰু মোক জনাবচোন কমেণ্টত মন্দিৰটো আপোনালোকৰ কেনেকুৱা লাগিল। আৰু আপোনালোকে এই হনুমান মন্দিৰত গৈছেনে নে মোক কমেণ্টত জনাবচোন দেই। আৰু আমাৰ মন্দিৰটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাবচোন দেই। যদি ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে জনাবচোন দেই আমাৰ শিৱ মন্দিৰটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে। যদি ভাল লাগিছে কমেণ্টত জনাব। থেংক ইউ, বাই।